হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে DWৰ অনলাইন প্ৰক্ৰিয়া সম্পৰ্কে এটা DWৰ পৰা এটা ইম্পৰ্টেণ্ট ন'টিচ ওলাইছে। ন'টিচটো হৈছে অলপ আগতে যিটো এডভাৰ্টাইজমেণ্ট A আৰু এডভাৰ্টাইজমেণ্ট B ওলাইছিলে LP UPৰ শিক্ষক নিযুক্তিৰ যিটো অনলাইন আৰম্ভ হৈছিলে, এই অনলাইন প্ৰক্ৰিয়াটো অনলাইনৰ ডেট অৰ্থাৎ 1 মাৰ্চলৈকে আছিলে। সেই অনলাইনৰ ডেটটো আপোনালোকে 9 মাৰ্চলৈ বঢ়াই দিছে। গতিকে যিবিলাক কেণ্ডিডেটে আপোনালোকে এপ্লিকেশ্যন কৰিব পৰা নাই, গতিকে এতিয়া এপ্লিকেশ্যন কৰিব পাৰিব, যিহেতু ডেট বঢ়াই দিছে। এই ন'টিচটো আপোনালোকক মই পঢ়াই শুনাই দিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। ন'টিচ ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট ইন কণ্টিনিউশ্যন অফ দ্য DW আছাম এডভাৰ্টাইজমেণ্ট A ভাইট নাম্বাৰ E255733/10 and advertisement B ভাইট নাম্বাৰ E255733/15 dated 11/02/2023. Notice ভাইট নাম্বাৰ E255733/16 dated 16/02/2023 and vacancy details ভাইট নাম্বাৰ E255733/18 dated 17/02/2023. The application on the online application from aspiring candidates will be accepted till 12 noon of 9th March 2023. অৰ্থাৎ এডভাৰ্টাইজমেণ্ট A আৰু এডভাৰ্টাইজমেণ্ট B অৰ্থাৎ LP UPৰ যিটো এডভাৰ্টাইজমেণ্ট ওলাইছিলে আৰু অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, এই অনলাইন প্ৰক্ৰিয়াটো আপোনালোকৰ মাৰ্চ মাহৰ 9 তাৰিখে অৰ্থাৎ 12 noon মানে 12 বজালৈকে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ DW আছাম, ডেট ইজ dw.assam.gov.in ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। প্ৰাৰ্থীবিলাকক অৰ্থাৎ DW ৱেবছাইটত ভিজিট কৰিব গৈছে। কোনটো ৱেবছাইটটো হৈছে dw.assam.gov.in। তাতে অনলাইন এপ্লিকেশ্যন কৰি ছাবমিট কৰিব গৈছে। অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন অফ দ্য এবভ মেনশ্যন এডভাৰ্টাইজমেণ্ট উইল ৰিমেইন দ্য ছেম। বাকী যিমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে এডভাৰ্টাইজমেণ্টত, সেইবিলাক একে থাকিব। গতিকে বন্ধুসকল, মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। এইটো আচলতে নতুনকৈ CTET পাছ কৰাসকলৰ বাবে অতিকে ভাল খবৰ। গতিকে আপোনালোকে এতিয়া এপ্লিকেশ্যন কৰিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ খবৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।